নমস্কাৰ বন্ধু বান্ধৱীসকল নৱতক ইউটিউব চেনেলৰ সকলোকে স্বাগতম জনাইছোঁ। তেতিয়াহ'লে আৰু বেছি দেৰি নকৰি আজিৰ প্ৰথমটি খবৰলৈ আগবাঢ়িছোঁ। আজিৰ প্ৰথমটি খবৰ হৈছে ক্ৰিকেটাৰ ৰবীন্দ্ৰ জাদেজাৰ বিষয়ে। সকলোৱে গম পাইছে যে ইণ্ডিয়া ভাৰ্চেছ ইংলেণ্ডৰ টেষ্ট মেচ চলি আছে আৰু সেই টেষ্ট মেচৰ 4th টেষ্টৰ দিনা ৰবীন্দ্ৰ জাদেজা আৰু ইংলেণ্ড ক্ৰিকেটাৰ বেন ষ্টকৰ মাজত কাজিয়াৰ সৃষ্টি হয়। পিছত যায় মেচখন ড্ৰ হয় যদিও পিছৰ পৰিৱেশটো অলপ বেলেগ হৈ যায়। কথাটো হ'ল যে সেই টেষ্ট মেচখনত ৰবীন্দ্ৰ জাদেজা আৰু ৱাশ্বিংটন সুন্দৰক সেঞ্চুৰীৰ বাবে দুয়োকে 10 বা 20 ৰানৰ প্ৰয়োজন আছিল আৰু সেই সময়তে ইংলেণ্ড ক্ৰিকেটাৰ বেন ষ্টকে আহি ৰবীন্দ্ৰ জাদেজা আৰু ৱাশ্বিংটনক কয় যে মেচখন ইয়াতে শেষ কৰিবলৈ, কিন্তু দুয়োৱে কয় যে আমি মেচ আকৌ কণ্টিনিউ কৰিম। ইয়াৰে পিছত কাজিয়াখন ইমানেই চিৰিয়াছ হৈ যায় যে ইংলেণ্ড ক্ৰিকেটাৰসকলে ৰবীন্দ্ৰ জাদেজা আৰু ৱাশ্বিংটনক ক'বলৈ ধৰে যে তোমালোকে যদি সেঞ্চুৰী লগাম বুলি ভাবিছিলা আগতে আহিব লাগিছিল, তোমালোকে কি বেন ডাকেট আৰু হেৰি ব্ৰুকৰ এগেইনষ্টত সেঞ্চুৰী লগাবা নেকি? ইমানবোৰ কথা কোৱাৰ পিছতো জাদেজাই কয় যে আমি আকৌ মেচ কণ্টিনিউ কৰিম। ইয়াৰে পিছতে ষ্টকছে হেৰি ব্ৰুক আৰু জো ৰুটক বলিং কৰিবলৈ দিয়ে আৰু মেচখন আকৌ ষ্টাৰ্ট কৰে আৰু ইয়াৰ পিছতে জাদেজাই নিজৰ সেঞ্চুৰী সম্পূৰ্ণ কৰে আৰু লগে লগে ৱাশ্বিংটনেও নিজৰ সেঞ্চুৰী সম্পূৰ্ণ কৰে আৰু মেচখন শেষ হোৱাৰ পিছত ষ্টকছে জাদেজা আৰু ৱাশ্বিংটনক হেণ্ডশ্বেক নকৰিলে আৰু এই দেখিয়ে ষ্টকছক বহুতে ট্ৰল কৰিবলৈ ধৰিলে যে স্পৰ্টছমেনশ্বিপ ক'ত গ'ল, ক্ৰাই বেবি এনেকৈ। এইটো কথা হয় যে ষ্টকছে প্ৰথমতে ৰবীন্দ্ৰ জাদেজা আৰু ৱাশ্বিংটন সুন্দৰক হেণ্ডশ্বেক কৰা নাছিল, কিন্তু পিছত গৈ দুয়োকে হেণ্ডশ্বেক কৰে। অৱশেষত এইটো কথা ক'বই লাগিব যে ছাৰ ৰবীন্দ্ৰ জাদেজা আমাৰ ভাৰতীয় ক্ৰিকেট দলৰ বীৰ যোদ্ধা হয় আৰু যেতিয়াই ছাৰ ৰবীন্দ্ৰ জাদেজাক দলটোৰ প্ৰয়োজন হয় আৰু দলটোৰ পৰিস্থিতি খুব বেয়া হৈ পৰে, তেতিয়াই ছাৰ ৰবীন্দ্ৰ জাদেজা আহি দলটোক সেই বেয়া পৰিস্থিতিৰ পৰা ভাল ফলাফললৈ পৰিণত কৰে। আৰু ক'ব লাগিব যে এই টেষ্ট সিৰিজখনত কি পাৰফৰ্মেঞ্চ দি আছে, সকলোকে বেষ্ট পাৰফৰ্মেঞ্চ, চেলিউট ছাৰ ৰবীন্দ্ৰ জাদেজা। হয়, নেক্সট খবৰটো হৈছে ধাদাক 2 মুভিৰ বিষয়ে। ধাদাক 1খন খুবেই ভাল হৈছিল, এইবাৰ ৰিলিজ হ'বলৈ গৈছে ধাদাক 2 1 আগষ্ট অৰ্থাৎ শুক্ৰবাৰে আৰু ফাৰ্ষ্ট ডেৰ কাৰণে 50% অফ থাকিব আপ টু 200। তেতিয়াহ'লে মুভিখন যোনে যোনে চাম বুলি ভাবি আছে ফাৰ্ষ্ট ডে গৈ চাওক, কাৰণ 50% অফ দিছে যিহেতু খুবেই ভাল কথা। এতিয়া নেক্সট খবৰটো হৈছে এলভিছ য়াদৱৰ বিষয়ে। ৰিচেণ্টলি এলভিছ য়াদৱে ৰডিছ ডাবল ক্ৰছ জিকাৰ পিছতে লাফটাৰ চেফ জিকিবলৈ সক্ষম হয়। লাফটাৰ চেফৰ ছিজন 2ত এলভিছ য়াদৱৰ পাৰ্টনাৰ আছিল কৰণ কুন্দ্ৰা আৰু দুয়োৱে এই ছিজনটো জিকিবলৈ সক্ষম হয়। ক'ব লাগিব যে এলভিছ য়াদৱে যোনটো শ্ব'তে যায় সেইটো শ্ব'য়ে জিকি আহে আৰু এই এলভিছ য়াদৱৰ জিকাৰ ধাৰাটো অবিৰত গতিত গৈ আছে। ময়ো এলভিছ য়াদৱক খুবেই ভাল লাগে। আপোনালোকৰো এলভিছ য়াদৱক কাৰ কাৰ ভাল লাগে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। এতিয়া নেক্সট খবৰটি হৈছে অভিনেত্ৰী নন্দিনী কাশ্যপৰ বিষয়ে। হয়, ৰিচেণ্টলি ৰিলিজ হোৱা ৰবি শৰ্মা দ্য ৰুদ্ৰ চিনেমাখনৰ অভিনেত্ৰী নন্দিনী কাশ্যপৰ তেওঁৰ অভিনয়ৰে আৰু বেছি জনপ্ৰিয় হৈ পৰিছিল আৰু লগতে তেওঁ এই বছৰৰ বাবে থিয়েটাৰৰ বাবে চুক্তিবদ্ধ হৈছে। বৰ্তমান যিহেতু থিয়েটাৰবিলাকৰ আখৰা চলি আছে আৰু সেই থিয়েটাৰ আখৰাৰ পৰা নন্দিনী কাশ্যপে ৰাতি আহি থাকোঁতে এটা এক্সিডেণ্টৰ সন্মুখীন হয় আৰু এই এক্সিডেণ্টটো ক'ত কেনেকৈ কি হ'ল তেওঁ এটা সম্পূৰ্ণ ভিডিঅ' বনাই বিৱৰি গৈছে। ভিডিঅ'টো ফেচবুক আৰু ইউটিউবত সম্পূৰ্ণ ভিডিঅ'টো পাই যাব। মই ভিডিঅ'টোৰ সৰু এটা ক্লিপ লগাই দিছোঁ, আপোনালোকে এবাৰ চাই লওক। নমস্কাৰ সকলোকে, মই নন্দিনী কাশ্যপ। আজি দিনটো ধৰি যোৱাকালিও ধৰি যি এটা ভিডিঅ'ই সমগ্ৰ সামাজিক মাধ্যম আৰু লগতে সংবাদ মাধ্যমত চলি আহিছে মোৰ বিৰুদ্ধে, যে মই এজন ল'ৰাক 21 বছৰীয়া ল'ৰাক গাড়ীৰে খুন্দিয়াই মই পলায়ন কৰিছোঁ বুলি। এইখিনিতে মই কওঁ যে মই প্ৰথম কথা এটাই ক'ম যে মই পলায়ন কৰা নাই, কাৰণ সেইদিনাখন ৰাতি কমেও 1টামান বজাত মই মোৰ থিয়েটাৰৰ কেম্পৰ পৰা ঘৰলৈ গৈ আছিলোঁ। এতিয়া নেক্সট খবৰটো হৈছে প্ৰবীণ বৰাৰ বিষয়ে। প্ৰবীণ বৰাৰ ৰিচেণ্টলি এটি গীত ৰিলিজ হৈছে আৰু গীতটিৰ নাম হৈছে ৰূপহী। গীতটি খুব ধুনীয়া হৈছে, আপোনালোকে এতিয়ালৈকে যোনে যোনে শুনা নাই তেওঁৰ ইউটিউব চেনেলত গৈ শুনিব পাৰিব। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইয়াতেই সমাপ্ত কৰিছোঁ। ধন্যবাদ।